টাইটেনিক জাহাজ ডুবাৰ কাহিনীৰ বিষয়ে আপুনি নিশ্চয় শুনিছে। এই জাহাজখন ডুবাৰ ৭৩ বছৰলৈকে কোনেও জনা নাছিল এই জাহাজখন কোন ঠাইত ডুবিছিল আৰু কি অৱস্থাত আছে। ১৯১২ চনৰ ১৫ এপ্ৰিল তাৰিখে এই জাহাজখন ডুবিছিল আৰু ইয়াৰ পাছত ১৯৮৫ চনত ইয়াক বিচাৰি পোৱা হৈছিল। কিন্তু ইয়াক বিচাৰি পোৱাৰ ৩৫ বছৰৰ পাছতো এই জাহাজখন সাগৰৰ তলিৰ পৰা উলিওৱা নাই। আজিৰ এই ভিডিঅ'টোত আমি জানিম টাইটেনিক জাহাজ বিচাৰি পোৱাৰ পাছতো কিয় এতিয়ালৈকে উলিওৱা নাই। হেল্ল' বন্ধু বান্ধৱীসকল, নমস্কাৰ। ইনিচিয়েট আছাম চেনেলটোলৈ আপোনাক স্বাগতম। ১৯১২ চনত টাইটেনিক ডুবাৰ পাছত বৈজ্ঞানিকসকলে জাহাজখন বিচাৰিবলৈ সকলো প্ৰকাৰে চেষ্টা কৰিছিল আৰু বহুতো মিছন ইয়াক বিচাৰিবলৈ কৰা হৈছিল, কিন্তু কোনেও সফলতা নাপালে। অৱশেষত ১৯৮৫ চনত এজন আৰ্কিঅলজিষ্ট আৰু এজন আমেৰিকান নেভি অফিচাৰ ৰবাৰ্ট অৰভিলে টাইটেনিক বিচাৰিবলৈ আৰম্ভ কৰিলে আৰু তেওঁলোকে গম পালে টাইটেনিক এতিয়া ক'ত আৰু কেনে অৱস্থাত আছে। তেওঁলোকে টাইটেনিক বিচাৰি পোৱাৰ পাছত বহুতো ৰহস্য ফাদিল হ'ল। টাইটেনিক সাগৰৰ ১২,০০০ ফুট গভীৰতাত ডুবিছিল। অফিচিয়েল ৰিপৰ্টৰ মতে জাহাজখন ডুবাৰ আগতে সম্পূৰ্ণ ভাল হৈ আছিল, কিন্তু জাহাজখন পানীত ডুবাৰ লগতে দুটা ভাগত ভাগি গ'ল। টাইটেনিক দ্য নিউ এভিডেন্সৰ মতে টাইটেনিক বৰফত খুন্দা মৰাৰ বাবে ডুবা নাছিল। ইয়াৰ মতে টাইটেনিকত জুই লগাৰ বাবেহে ডুবিছিল। এই জাহাজখন পানীৰ পৰা উলিয়াবলৈ বহু চেষ্টা কৰা হৈছিল, কিন্তু সকলোবোৰ চেষ্টা বিফল হ'ল। বৰ্তমান এডভান্স টেকনলজিৰ জৰিয়তেও জাহাজখন পানীৰ পৰা উলিয়াব পৰা নগ'ল আৰু এই জাহাজখন সাগৰৰ তলিত আজিও পৰি আছে। সাধাৰণতে সাগৰৰ তলিৰ পৰা জাহাজ যিদৰে উলিওৱা হয় টাইটেনিকক তেনেদৰে উলিওৱা সম্ভৱ নহয়, কিয়নো জাহাজখন দুটা টুকুৰাত ভাগি গৈছিল। কিন্তু হাইটেক ছাবমেৰিন আৰু পাৱাৰফুল মেগনেটিক ছিষ্টেমৰ সহায়েৰে হয়তো জাহাজখনক উলিয়াবলৈ চেষ্টা কৰা হ'লহেঁতেন, কিন্তু এই কামত বহুতো অসুবিধাৰ সন্মুখীন হ'ব লাগিব। ইয়াৰ প্ৰথমটো অসুবিধা হ'ল টাইটেনিকৰ ওজন, যিটো প্ৰায় 1.43 লাখ টন আছিল, যিটো বহুত বেছি। দ্বিতীয়টো অসুবিধা হ'ল পানীৰ চাপ, যিয়ে জাহাজখনৰ ওজন আৰু বেছি বঢ়াই দিয়ে। কিন্তু বৈজ্ঞানিকে আজিলৈকে ইমান পাৱাৰফুল ছাবমেৰিন আৰু মেগনেট বনাব পৰা নাই, যিয়ে টাইটেনিকক পানীৰ পৰা বাহিৰলৈ উলিয়াব পাৰিব। আৰম্ভণিতে বৈজ্ঞানিকৰ ওচৰত টাইটেনিকক পানীৰ পৰা উলিয়াবলৈ কোনো প্লেন নাছিল, কিন্তু পাছত বহুতো প্লেন প্ৰস্তুত কৰা হৈছিল। প্ৰথমটো প্লেন আছিল পিংপং বলৰ সহায়েৰে টাইটেনিকক ৰিকভাৰ কৰা। বৈজ্ঞানিকে প্লেন কৰিছিল তেওঁলোকে বহুতো পিংপং বল টাইটেনিক জাহাজৰ ভিতৰত ভৰাই দিব, যাতে বলসমূহে ওপৰলৈ চাপ দিয়ে আৰু সহজতে ছাবমেৰিনৰ সহায়েৰে জাহাজখন পানীৰ পৰা তুলিব পাৰে। কিন্তু এই বলসমূহ পানীৰ গভীৰতাত অধিক চাপৰ ফলত ফাটি গ'ল। তাৰ পাছত বৈজ্ঞানিকে ডাঙৰ ডাঙৰ বেলুনৰ সহায়েৰে এই কামটো কৰিবলৈ পৰিকল্পনা কৰিলে। তেওঁলোকে প্লেন কৰিছিল লাখ লাখ বেলুনত হিলিয়াম গেছ ভৰাই জাহাজখনত বান্ধি দিব আৰু তেতিয়া বেলুনসমূহে ওপৰলৈ হেঁচা দিব আৰু ছাবমেৰিনৰ সহায়েৰে ইয়াক পানীৰ পৰা তুলিব পৰা যাব। কিন্তু এই প্লেনত এটা অসুবিধা হ'ল ইমান গভীৰ পানীত এই বেলুনসমূহত হিলিয়াম গেছ কেনেদৰে ভৰাব। শেষত বৈজ্ঞানিকে প্লেন কৰিছিল বৰফৰ সহায়েৰে জাহাজখন বাহিৰলৈ অনাৰ। বৰফৰ ঘনত্ব পানীতকৈ কম আৰু সেইবাবে বৰফ পানীত উপঙে। তেওঁলোকে ভাবিছিল টাইটেনিক যি ঠাইত আছে যদি সেই ঠাইৰ পানী বৰফলৈ কনভাৰ্ট কৰিব পৰা যায় তেতিয়া জাহাজখন পানীৰ ওপৰলৈ আহি যাব। এই আইডিয়াটো দিছিল আমেৰিকাৰ এজন ইঞ্জিনিয়াৰ জন পিয়াৰে। তেওঁ কৈছিল এই কামৰ বাবে বহুতো লিকুইড নাইট্ৰজেনৰ প্ৰয়োজন হ'ব, কিন্তু ব্ৰিটিছ কোম্পানী BOCৰ মতে এই কামৰ বাবে প্ৰায় 0.5 মিলিয়ন টন লিকুইড নাইট্ৰজেনৰ প্ৰয়োজন হ'ব। কিন্তু এই প্লেনত অসুবিধা এইটো যে ইমান বৃহৎ পৰিমাণৰ লিকুইড নাইট্ৰজেন পানীৰ ইমান গভীৰতালৈ কেনেদৰে নিব, আৰু শেষত এই আইডিয়াটো ফ্লপ হ'ল। ইয়াৰ পাছত এটা শ্বিপ বিল্ডিং কোম্পানীয়ে টাইটেনিকক উলিয়াবলৈ এটা আইডিয়া দিলে। তেওঁলোকৰ মতে প্ৰথমে টাইটেনিকত লাগি থকা গেটসমূহ চাফা কৰিব লাগিব আৰু ইয়াৰ বাবে এটা পাৱাৰফুল ভেকুৱাম ক্লিনাৰৰ দৰে মেচিনৰ প্ৰয়োজন হ'ব। ইয়াৰ পাছত এডাল মজবুত লোহাৰ শিকলিৰে টাইটেনিকক এই বোটখনৰ লগত জোৰা লগাব লাগিব আৰু বাকী কামখিনি এই মেচিনেই কৰিব। এখন এনেকুৱা ছাবমেৰিনৰ যোগাৰ কৰিব লাগিব যাৰ টেংকি গেছেৰে ফুল হ'ব লাগিব। কেৱল ইমানেই নহয়, এই প্ৰজেক্টৰ বাবে বৃহৎ পৰিমাণৰ বিদ্যুতৰো প্ৰয়োজন হ'ব, কিন্তু ইমান গভীৰতাত ইলেক্ট্ৰিক ৱায়াৰ পানীৰ চাপৰ ফলত ফাটি যাব। যদি যিকোনো প্ৰকাৰে এই প্ৰজেক্টটো সম্পূৰ্ণ কৰা হয় তেন্তে ইয়াৰ বাবে বৃহৎ পৰিমাণৰ খৰচ হ'ব। সেইবাবে এই প্ৰজেক্টটো বন্ধ কৰা হ'ল। এই প্ৰজেক্টৰ বাবে যিমান খৰচ হ'ব সেই টকাৰে টাইটেনিকৰ দৰে ডাঙৰ আৰু সুন্দৰ এখন জাহাজ তৈয়াৰ কৰিব পৰা হ'ব। কেৱল ইমানেই নহয়, টাইটেনিক এতিয়া বহুতো মাছৰ ঘৰ হৈ পৰিছে। সেইবাবে ইউনেস্কোৱে 2001 চনত টাইটেনিকক আণ্ডাৰ ৱাটাৰ কালচাৰেল হেৰিটেজ প্ৰটেক্টেড ছাইট ডিক্লেয়াৰ কৰিলে। বন্ধু বান্ধৱীসকল, এই সন্দৰ্ভত আপোনাৰ মতামত কি কমেণ্ট কৰি জনাব। তেতিয়াহ'লে বন্ধু বান্ধৱীসকল, আজিৰ এই তথ্যসমূহ কেনে লাগিল জনাব। ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ভৱিষ্যতে এনেধৰণৰ গুৰুত্বপূৰ্ণ তথ্য পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব। জয় আই অসম।